এতিয়া ৰাতিপুৱা 10টা বাজিছে মই গাপা ধুই একাপ চাহ খাই অলপ কোৱাৰ্টাৰ বাহিৰলৈ ওলাই আহিছোঁ এয়া কোৱাৰ্টাৰৰ সন্মুখ ফালে চাৰিওফালে কোৱাৰ্টাৰ আছে এইবিলাক দুলিয়াজানৰ অইল ইণ্ডিয়াৰ আণ্ডাৰত থকা কোৱাৰ্টাৰ হয় তাতে মোৰ সৰু ভণ্টিৰ হাজবেণ্ডে কাম কৰে আৰু সেই সূত্ৰে তেওঁ এটা কোৱাৰ্টাৰ পাইছে আৰু তাতে আমি বন্ধৰ কেইটামান দিন থাকিম বুলি ভণ্টিহঁতৰ লগত আহিছোঁ অৱশ্যে ভণ্টি গুৱাহাটীতে থাকে মাজে মাজে তাই ইয়ালৈ অহা যোৱা কৰি থাকে এবাৰ আমিও আহিলোঁ তেওঁলোকৰ লগতে আহক আপোনালোকক মই কোৱাৰ্টাৰটো অলপ দেখাওঁ খুব ধুনীয়া পৰিৱেশ ভাল লাগিছে ইয়ালৈ আহি আহক আপোনালোকক কোৱাৰ্টাৰ ভিতৰলৈ লৈ গৈ আছোঁ পুৰণা কোৱাৰ্টাৰ হয় বহুত ব্লেক ৰং কৰি দিছে অকলে থাকে মতা মানুহ গতিকে হেনেকৈ ঘৰবিলাক এনেকুৱা হৈ আছে আৰু তাকে দেখাইছোঁ মই আপোনালোকক এয়া মোৰ ভণ্টি আৰু এইফালে গোটেই বস্তু বাহানি এনেকৈ ভৰাই থৈছোঁ আহি ইহঁতেকেইটাই এনেকৈ বহি আছে বিচনাত গোটেইবিলাক জংঘল হৈ আছে সেইফালে নাচাব আপোনালোকে এইফালে অলপ আহিলে কৰিডৰ এটা পায় তাতে এইবিলাক বাথৰুম আছে আৰু ইফালে অকমান চোতাল আছে পিছফাল আৰু ইফালে এটা ৰুম হয় দুটা ৰুমৰ কোৱাৰ্টাৰটো হয় এটো এটা ৰুম আৰু ইফালে পাকঘৰটো ইয়াতে অলপ খানাৰ আমি ঠিকঠাক কৰি আছো দুপৰীয়াৰ কাৰণে ভাল লাগিছে ইয়ালৈ আহি আৰু ইয়াৰ জেগাবিলাকো দেখাম আপোনালোকক মই গধূলি যদি অলপ ওলাই যোৱা হয় সেইখিনিও মই ভিডিঅ' কৰি ৰাখিম দেখুৱাম আপোনালোকক আৰু এয়া মোৰ ভণ্টিৰ মানুহজন তেওঁ লাজ কৰিছে অলপ এনেকৈ দেখুৱালো আপোনালোকক